নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ইউটিউব চেনেল মান উইল ট্ৰাই টু ডু সামথিং। দিগজ ঐক্যমঞ্চ পথৰুঘাট দৰং অসম স্থাপিত 2019 ঐক্য সংহতি সাহিত্য সংস্কৃতিৰ এক সামাজিক অনুষ্ঠান। সঁচাকৈ বন্ধুসকল, আজি যি দৰং জিলাৰ পথৰুঘাট অঞ্চলৰ অৱসৰী শিক্ষক পদ্ম কুমাৰ দাস তেখেতৰ ঘৰত গৈ তেখেতৰ নিজা বাসগৃহত তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰা হয় দিগজ ঐক্যমঞ্চৰ তৰফৰ পৰা। আৰু তাত আমাৰ দিগজ ঐক্যমঞ্চৰ সমূহ কৰ্মকৰ্তা আৰু সমূহ বিষয়ববীয়া উপস্থিত থাকে আৰু তেখেতৰ সমূহ পৰিয়ালৰ সৈতে তেখেতক এই সম্বৰ্ধনা জনোৱা দেখিবলৈ পোৱা যায়। দিগজ ঐক্যমঞ্চ সঁচাকৈ ব্যতিক্ৰমী। প্ৰয়াত কুদ্দত আলী ছাৰ তথা পুত্ৰ মকিবৰ ৰহমান ছাৰৰ যি মৃত্যুত তেখেতলৈ শোকপ্ৰস্তাৱ প্ৰেৰণ কৰা, কৰোণা মহামাৰী তাণ্ডৱৰ সময়ত দুখীয়া পৰিয়াললৈকে সাহায্য সামগ্ৰী বিতৰণ কৰা, যি সময়ত নেকি কৰ্মসূত্ৰে ঘৰৰ পৰা মানুহ বাহিৰত ওলাব পৰা নাছিল, সেই সময়ত বিভিন্ন প্ৰকাৰে বিভিন্ন যোগাযোগেৰে দিগজ ঐক্যমঞ্চই বিভিন্ন পৰিয়াললৈ সহায়ৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছিলে। সেই সময়ত প্ৰচাৰ হিচাপে নহয়, দিগজ ঐক্যমঞ্চৰ কৰ্মকৰ্তাসকলে সমাজক এক নীতিগত আদৰ্শ হিচাপে সহায় কৰাৰ এটি দৃশ্য দেখিবলৈ পোৱা গৈছিলে। আৰু ইয়াৰ পিছত বিভিন্ন ধৰণে পিছপৰা বিভিন্ন ধৰণৰ সামাজিক কামত জড়িত হৈ থকা দিগজ ঐক্যমঞ্চক দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত প্ৰথম স্থানপ্ৰাপ্ত যি দ্বিতীৰাজ বাস্তৱ কলিতা, তেখেতৰ নিজা বাসগৃহত তেখেতক সম্বৰ্ধনা জনাই দিগজ ঐক্যমঞ্চৰ সমূহ কৰ্মকৰ্তা আৰু সমূহ বিষয়ববীয়াই। আৰু তাৰ লগতে অসমৰ ভিতৰত নৱম স্থানপ্ৰাপ্ত ভিগু মোহন কুমাৰ মহিলাপাৰা অঞ্চলৰ তেখেতকো সম্বৰ্ধনা জনোৱা হয় আৰু তেখেতৰ নিজা বাসগৃহত গৈ তেখেতক সম্বৰ্ধনা জনোৱা দেখিবলৈ পোৱা যায়। সমূহ সদস্য সমূহ কৰ্মকৰ্তাৰ জৰিয়তে এনেধৰণৰ অনুষ্ঠান কৰি থকা দেখিবলৈ পোৱা যায়। আৰু আজি অসমৰ ভিতৰত প্ৰথম স্থান প্ৰাপ্তি কলা বিভাগত HS ফাইনেলৰ কলা বিভাগত যি পূবালী ডেকা, তেখেতৰ ঘৰত গৈ আজি তেখেতক সম্বৰ্ধনা জনোৱা হয়। বন্ধুসকল, নিশ্চয়কৈ দিগজ ঐক্যমঞ্চৰ দৰে যি সামাজিক অনুষ্ঠানসমূহ আছে, তো তেওঁলোকে সদায় সমাজৰ ক্ষেত্ৰত এনেধৰণে আগভাগ লৈ কাম কৰি যাওক। আৰু অসমবাসী সদায় আশাবাদী যে যি জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সমাজৰ হকে কাম কৰি অহা অনুষ্ঠান আছে, সদায় অসমবাসীয়ে তাক আদৰি লয় আৰু নিশ্চয়কৈ দিগজ ঐক্যমঞ্চকো আদৰি ল'ব। তেওঁলোকৰ সকলো ধৰণৰ কৰ্ম সফল হওক আৰু আশা কৰিছোঁ বন্ধুসকল, নিশ্চয়কৈ আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে নিশ্চয়কৈ আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই নিশ্চয়কৈ আপোনালোকে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।